নমস্কাৰ গাইছ, আকৌ এটা মিনি ভ্লগত আপোনাক স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ গাইছ থিয়েটাৰ চাব। আৰু গাইছ থিয়েটাৰ আজি দ্বিতীয় আৰু এয়া হৈছে মোৰ হাতত টিকেট। আৰু গাইছ থিয়েটাৰ নামটো হৈছে বিনাপিনি আৰু মেইন এক্টৰ হৈছে এয়া ৰাজকুমাৰ। আৰু ফাইনেলি মই এয়া থিয়েটাৰ পালোঁ আহি। আৰু গাইছ এনেদৰে মই টিকেট দি এয়া মই প্ৰৱেশ কৰিব ধৰিলোঁ। আৰু গাইছ আজি খণ্ডটো হৈছে মিলনমালা। আৰু গাইছ আজি খণ্ডটো খুবেই দুখ লগা আছিল আৰু নাম আছিল মিলনমালা, কিন্তু মিলন আৰু মালাৰ কেতিয়াও প্ৰেম সম্পূৰ্ণ নহ'ল। আৰু গাইছ কাহিনীটো খুবেই ভাল লাগিল আৰু বৰ্তমান চলি থকা গাঁৱত মানে সেনেকুৱা এটা কাহিনী দেখুৱাইছে, তো ভাল লাগিল। ছোৱালীজনীক মানে বাপেকে ধনী দেখি কিনে বিয়া দিয়ে, তাৰপিছত শেষত অত্যাচাৰ কৰে গিয়েকে, তাৰপিছত ছোৱালীজনী শেষত মৰি যায়। ফাইনেলি বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।